গাইজ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ এজনী দেখিছেই নহয় মেইন পাৰ্ট চাচুমা ভিডিঅ'টোৰ মেইনজনী এজনী হৈছে আমাৰ গাঁৱৰ লীলেশ্বৰী 1 নম্বৰ লগনীয়া এজনী একজনী হৈছে আমাৰ টাউনীয়া বোৱাৰী এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিং মৰতি বই আকৌ ৰীল বনাই দেখিবি কলে দেখিলা ভালকে খাইছি নে কিবা এটা লগাংগি ও যোগেশ্বৰী মই এখানে বহি আছো কলা নহয় মই এগিলা ওই যোগেশ্বৰী আজিকালি নিলুৱে হলো চহৰৰ পৰা যেনেকুৱাজনী বই আনিলো একদম কাম একোৱে নকয় সব মই কৰিব লাগে সেইকাৰণে ওলাব নোৱাৰো আকৌ ঘৰৰ পৰা হয় নেকি আমাৰ বহি বাই চকী খালেন ক'ত আছ মাৰ এইখন লোক ও লীলেশ্বৰী গম পাওনে আৰু বাইজনী বেয়া ষ্টেণ্ডাৰ্ড গম পাও না আমাৰ বাইজনী একদম ৰং বিৰঙৰ কাপোৰ দিব লাগে চুলি ষ্টেট কৰে চুলি ষ্টেট কি জানো দীঘল কৰে চুলিবোৰ ফিট কৰে এইবোৰ কি নেজানো একদম তাৰপৰা নখ দীঘল কৰে কি নেবোৰ লগাই একদম কি বেয়া বাইজনী কছো মই তোক লীলেশ্বৰী কছো তোক মই হয় নেকি আমাৰ বাইজনী এনেকুৱা নহয় নহলে বাইজনী ভাল জানি বস্তু ভাল নহয় জানি বেয়া আমাৰ নিয়ে বাৰু পাপাকে আমাজনী উঠা কম ৰ আমাজনী কি অলপ নি আমাজনী ভাল আমাজনী কি বেয়া নি আমাৰ বই ভাল হ'ব ও লীলেশ্বৰী গম পাও নে মই আজিহে গম পাইছো আমাৰ পঢ়াত বইনী বৰ চোকা নহয় বহুত চোকা গম পাও নে বহুত চোকা ধনী ঘৰ ছোৱালী বাপেকে কি হয় গম পাও নে পা হয় কি আমাজনী কাপটো ভাল আমাজনী বহুত জানে এইবোৰ কি চাকৰি দেখিছে পাব হানো বোলে আমাৰ ল'ৰা বহুত মুখত ৰাখিব গম পাইছো নে কি কয় আজিকালি কিবা কয় হয় নে আমাৰ একদম ল'ৰা একো কৰিবই নালাগে একদম ঘৈণীকে খুৱাব বোৱাৰীজনী বৰ ভাল তো কফি খাই নাপাও না কফি নে চফি বুলি কয় জানো আৰু বোৱাৰীজনীয়ে বৰ ভালকে বনাই বল খাপৰিকতে বহিবিগে বল মই হেনো কফি খাই নাই পোৱা চাম নহয় তাই বোৱাৰীয়ে কিমান ভালকে কফি বনাই ঐ বোৱাৰী বিচাৰিছো নে ঘিল মাটি পেলাইছে দিছ নে এইবোৰ দেখিছ নে গোটেই ফুল ৰুইছে আমাৰ ঘৰত এইবোৰ দেখিছে নহয় লীলেশ্বৰী বহিয়া এইবোৰ কি জানো সোমাই যায়গে আপোনালোকৰ ছোৱালীজনীকৰ মোবাইলটো কি বহিয়ে থাকে নি এজনী এনেকুৱা অকল মোবাইলটোকে পিটিকে কিনো চাই থাকে সেইটো বুজিছানো কি জানাছে ঐ বোৱাৰী আহিছ না কিনো হে লীলেশ্বৰী কফি চফি খাই না পোৱা লৈ আন আকৌ সোনকালে কফি আনিলো দে খাব আপোনালোকে বঢ়িয়া লাগিলে খাই যাও দেই আজি দেখিছো মই আহিলো দেই আকৌ আহিব দেই বুঢ়ীজনীয়ে চকু তল কৰি চাই আছে নেল পুলিচ ল'বলৈ শান্তি নাই বুঢ়ী চালা চকু তল কৰি চাই আছে এজনী অকল ষ্টাৰ এজনী অকল ষ্টাৰ লম তাই আহিছ নাই যা কি কৈ আছ মৰতি এই বুঢ়ীজনী আকৌ মোকে দেখি থাকে চাম নহয় মোৰ কেনেকে ইয়াৰ তই বাচন ধুইছগে নে নাই মৰতি বুঢ়ীজনী চাইছিলে বুঢ়ীজনী মুখে দেখি হেল্ল' গাইজ আজি আমাৰ ভিডিঅ' অকল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছিলে চাই কেনেকুৱা পালে জনাব ভাল লাগিলে কি কৰিব লাগে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব বাই বাই পাৰ্ট 2 আহি আছে গাইজ পাৰ্ট 2 চাবলে পাৰ্ট 2 লাগে নে নালাগে কমেন্ট কৰি জনাব আপোনালোকে বাই বাই গুড